পুৱাৰ পৰা ৰখি আছোঁ, এটাও পেচেণ্ট অহা নাই। এনেকৈ যদি থাকে মই দেখোন ডাক্তৰখানা বন্ধ কৰিব লাগিব যেন পাইছোঁ। খেতিতে ধৰিব লাগিব যেন পাইছোঁ। এনেকৈ হ'লে কি দিন আহিল, ডাক্তৰ যাই খেতিত ধৰিব, বাপৰে বাপ। অ' ছাৰ, কেনেকৈ নিয়ম নীতি আছে? কিবা হৈছে নেকি আপোনাৰ? না ঘৰত আপোনাৰ কাজিয়া লাগছি? এটাও পেচেণ্ট অহা নাই পুৱাৰ পৰাই। দেখা নাই এনেকৈ বহি আছোঁ, মুয়ামুয়াকৈ কি যাই থাকিম নেকি এতিয়া? ছাৰ হয় দিয়ক, এই কৰোণাৰ কাৰণে মানুহগিলাই কাৰোবাৰ যদি জ্বৰ চৰ্দি হয় ঘৰতে ফাৰ্মাচীৰ পৰা টেবলেট আনি খাব। ক'ত ডাক্তৰৰ ওচৰত আহিব? পৰীক্ষা কৰিব দিব না, সেইকাৰণে আৰু কৰোণা বুলি ভাবি ঘৰতে থাকিব, সেইকাৰণে ডাক্তৰৰ ওচৰত নাহে। তাকে তয়ে দি মোৰ দুখটো বুজি পাইছা দেই বাছা। আজি যদি পেচেণ্ট নাহে তোৰ ওপৰতে চিকিৎসা আৰম্ভ কৰিম এতিয়া মই। তোকে মই একদম একফালৰ পৰা তলৰ পৰা ওপৰলৈকে যাম, মই পৰীক্ষা কৰি চাম তোৰ কিবা বেমাৰ আছে নেকি। ছাৰ পাগলা আছে নেকি আপুনি? একো বেমাৰ নাই। মই আপোনাৰ লগত আজি 10 বছৰে থাকিলোঁ, একো বেমাৰে আপুনি দেখা নাপালা। ক'ত আপুনি মই এতিয়া বেমাৰ দেখা পাব? অ' ডক্টৰ আছেনে আপুনি? অ' ছাৰ শুনছি না, কোনোবা পেচেণ্ট আছে আমি পাইছোঁ। মই মাতিলোঁ ৰ'ব। যা মাতি লৈ কিবাকে বন্ধীটো কৰোঁ যা। অ' ছাৰ আছে ভিতৰত সোমাই আহক। অ' ছাৰ মোক খোজকে ভাল কৰি দিয়ক। মোৰ একদম মোৰ বাইছে নাই, বিয়া চিয়া পাতা নাই, সংসাৰ কৰিব লাগিব ছাৰ আপোনাৰ দৰে। হ'ব চিন্তা নকৰিবা, মই আছোঁতো। কোৱাচোন কোৱা, কি ইমান ডাঙৰ বেমাৰ হৈছে তোমাৰ? মানে ছাৰ ক'ব লাজো লাগে, তথাপিও কৈছোঁ দিয়ক। ছাৰ মানে মোৰ হাগবা বলি মোটা লাগে, পাদা লাগে, হাগা নলয় ছাৰ। আৰু বেছি যদি বল দিবা যাওঁ পাদা যাই থাকে ছাৰ। কিবা এটা কৰক ছাৰ। আচ্ছা, তোমাৰ বেমাৰটো দেখোন ভাইটি ডাঙৰে। তথাপি একো নাই, টেনশ্যন নল'বা, মই আছোঁ। মই ডক্টৰ আলেকজাণ্ডাৰে তোমাৰ বেমাৰ ভাল কৰিয়ে দিম। চবতকৈ ডাঙৰ ডক্টৰ মই এই ইণ্ডিয়াত, গম পাইছা না? চব মানুহে মোৰ ঔষধ খাই ভাল পায়, তুমিও ভাল পাই যাবা, একদম টেনশ্যনে নল'বা। মই আলেকজাণ্ডাৰ এতিয়া তোমাক ভাল কৰি দিম। অ' ছাৰ আপুনি ডাঙৰ ডক্টৰ সৰু ডক্টৰ সেইগিলাখান পিছত হ'ব দিয়ক। আগতে মোৰ বেমাৰটো ভাল কৰক ছাৰ। আপোনাৰ প্ৰশংসা মই শুনিম দিয়ক ছাৰ। আগতে মোৰ বেমাৰটো ভাল কৰক না ছাৰ, প্লিজ ছাৰ। হে ভাইটি, তুমি ইমান খোজ খচি লাগেছ। ডাক্তৰ আছোঁতো তোমাৰ ওচৰতে। তোমাৰ তাৰমানে কি হৈছে, পাইপলাত অপাৰেশ্যন কৰিব লাগিব, বেলেগ একো প্ৰব্লেম নাই। অলপ মাংস পাইপলাৰ পৰাই কাটি টেষ্ট কৰিব লাগিব তোমাৰ। ছাৰ আপুনি কি গাছত গাৰু উঠা কথা ক'বাইছে? পাইপলাৰ মাংস কাটিলে মই থাকিম না? আপুনি দেখোন মোক মাৰবা আনছি। ভাইটি, আলেকজাণ্ডাৰৰ চিকিৎসাক তুমি ভুল কৈছ। তোমাৰ মই ট্ৰিটমেণ্ট নকৰোঁ যা। অ' ছাৰ মই মৰি যাম ছাৰ, আপুনি যদি মোক ভাল কৰি নিদিয়ে ছাৰ। আপুনি মোক ভাল কৰিবই লাগিব ছাৰ, প্লিজ ছাৰ। ঠিক আছে হ'ব, তোমাৰ অপাৰেশ্যনটো কালি কৰি দিম মই, টেনশ্যনে নল'বা তুমি। এছিষ্টেণ্ট, কালি মোৰ জোগাৰবিলাক ৰেডি কৰিবি দেই, দা কটাৰী বঠি চব। হ'ব দিয়ক ছাৰ, মই ৰেডি কৰি দিম ছাৰ। অ' ছাৰ আপুনি ডক্টৰ নজগালি না কাঠমিস্ত্ৰী যেনে লাগছে কিন্তু ছাৰ। কোন ডক্টৰেনো ছাৰে দা কটা ৰেডি ছাৰ অপাৰেশ্যন কৰে, আপুনি কওকচোন মোক। অ' ভাইটি, মই ডক্টৰ আলেকজাণ্ডাৰতো, মোৰ চিকিৎসাবিলাক বেলেগতকৈ বেলেগ। মই লণ্ডন আমেৰিকা ইউৰোপ চবতে ট্ৰেইনিং কৰি অহা মানুহ, গতিকে তুমি একদম টেনশ্যন নল'বা। হয় নেকি? ক'ব নোৱাৰোঁ ছাৰ, আপুনি মোক ভালে কৰে না মাৰে ছাৰ। এটা কাম কৰাচোন, তুমি বিছনাত শুই দিয়াচোন। ছাৰ শুবা নোৱাৰোঁ ছাৰ, মই বহিয়ে দিছোঁ দিয়ক। ভৰিখন মেলি দিছা, বঢ়িয়া। ৰাম কিনো কৰা ভাইটি, তুমিও মানে ইমান বেয়া গোন্ধ দেই। অ' ছাৰ আপুনি মোক গালি পাৰি লাভ নাই, ইমান দিনৰ পৰা হাগা নাই নহয় জানো ছাৰ। আজি চেম্বাৰত অহাৰ লগে লগে ছাৰ মোৰ একদম মানে এতিয়া হাগা ওলব যেনে পাইছোঁ ছাৰ। কিনো কৰা বিছনাতে তুমি এই সগ্নে খাবা ক'ৰ পৰা ইহঁতে পেচেণ্ট আহিছিলে, বিছনা চিছনা হাঁচিটা ময়ে চাফা কৰিব লাগিব নাখা। অ' ছাৰ আপোনাক মানিছোঁ কিন্তু ছাৰ, আপুনি সঁচা ডাঙৰ ডাক্তৰ ছাৰ। এতিয়া বেয়া কথাটো হ'ল ছাৰ, বিছনাত যে হাগা গেল, এতিয়াতে মই যাই থাকোঁ ছাৰ, আপোনালোকে বিছনাখন চাফা কৰিব ছাৰ। মানুহ নাই মাৰা, ক'ত যাবা, বিছনা চাফা কৰ। অ' ছাৰ সেনেকৈ নকব ছাৰ, এতিয়া বিছনাত হাগা গৈছি, মই কি জানো এতিয়া ছাৰ। অ' ছাৰ ই দেখোন গুচি গ'ল ছাৰ, কোনে চাফা কৰিব এতিয়া? তোক এনেই মই ৰাখিছোঁ নেকি এছিষ্টেণ্ট কৰি, তই চাফা কৰিবি। চালা আজিলৈকে নিজৰ চুলিটোৰ গুৰিয়ে চাফা কৰি নাপালোঁ, বেলেগৰ এতিয়া গু চাফা কৰিব লাগিব।